মাছ বনাম যিহেতু তাৰ কাৰণে মই যোগাৰ কৰি লৈছোঁ ৰঙালাও এচিটা, নহৰু দুটা, আদা অলপ, পিঁয়াজ দুটা আৰু ইস্কছ এফাল। এই ৰঙালাও তৰকাৰীৰ কাৰণে মই যোগাৰ কৰি ল'লোঁ ইস্কছ, ৰঙালাও, নহৰু, জলকীয়া, তেজপাত আৰু পিঁয়াজ, জিৰা গুড়ি আৰু জলকীয়া গুড়ি। এই সকলোখিনি মই যোগাৰ কৰি লৈছোঁ। এতিয়া মই কেৰাহী পাতি মই বহাম। তেল মই ইয়াত অলপ দিলোঁ, আপোনাৰ 5-6 চামুচমান মাছটো ভাজিবৰ কাৰণে। তেলটো গৰম হ'ল যিহেতু এতিয়া মই মাছটো ফ্ৰাই কৰি আছোঁ। মাছখিনি এতিয়া মই ফ্ৰাই কৰি নমাই থলোঁ। এতিয়া মই তেজপাত 3-4টামান দিলোঁ, জলকীয়া দুটা দিছোঁ আৰু পিঁয়াজ দিছোঁ। এতিয়া পিঁয়াজখিনি ভালকৈ ফ্ৰাই হ'বলৈ দিব লাগিব। ৰঙচুৱা নহ'লে ৰঙালাওখিনি দিব নোৱাৰি। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হ'ল যিহেতু এতিয়া মই আদা নহৰু পেষ্টটো দি দিছোঁ। ভালকৈ অলপ ভাজি ল'ব লাগিব। ভালকৈ ভাজা হ'ল যিহেতু এতিয়া মই ৰঙালাও আৰু ইস্কছখিনি মই দি দিছোঁ। এইখিনি মই ভালকৈ ভাজি লোৱাৰ পিছত মই জিৰা আৰু জলকীয়া গুড়িখিনি দিম। অলপ ভালকৈ ভাজি লৈছোঁ। জিৰা এচামুচ দিছোঁ আৰু অলপ দিলোঁ। জলকীয়া গুড়ি দিছোঁ এচামুচ, জালুক দিলোঁ আধা চামুচ। এতিয়া হালধি এচামুচ দিলোঁ, দেখুওৱা নহ'ল যিহেতু। মই ঢাকোনখন মাৰি দিম। এতিয়া মই ভাজি ল'লোঁ যিহেতু এতিয়া সিজিবৰ কাৰণে মই ঢাকোনখন মাৰি দিছোঁ। 10-15 মিনিটমান হোৱাৰ পিছত মই ঢাকোনখন খুলি দিম। এতিয়া 15-20 মিনিট হ'ল যিহেতু মই ঢাকোনখন খুলি দিলোঁ আৰু এতিয়া এয়া হৈছেহি পানী দিবলৈ। মই তৰকাৰী জোখাৰে মই 1 মগ মই পানী দিছোঁ। সেইটো আপোনালোকৰ জোখাৰে আপোনালোকে কিমানখিনি লয় সেইটো দিব পাৰিব। এতিয়া উতল আহিবৰ কাৰণে মই ঢাকোনখন মাৰি দিছোঁ। এতিয়া মই নিমখ দি দিছোঁ এচামুচ। নিমখটো আগতেও দিব পাৰে যিহেতু মই পাহৰিলোঁ, সেইটো কাৰণে নিমখটো মই পিছত দিছোঁ। এতিয়া মই মাছখিনি দি দিম। এতিয়া যিহেতু হৈ গ'ল, আপোনালোকেও ঘৰতে এনেকৈ বনাই চাবচোন। কেনেকুৱা পালে মোক কমেণ্টত জনাব। ধন্যবাদ।